Welcome back to my YouTube channel. আপোনালোকে থাম্বনেলটো চাই হয়তো গম পাইছেই গতিকে ভিডিওটো শেষলৈ চাই থাকিব কাৰণ শেষতহে মজাটো বেলেগ আৰু আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওবোৰ চাই লাইক কমেন্ট লগতে শেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে ভিডিওটো চাওক আপোনালোকে শেষলৈ চাওক উপভোগ কৰক ধন্যবাদ তো আমি বৰ্তমান আহি আছো আমাৰ বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলক নিবলৈ কাৰণ বিদ্যালয়ৰ পৰা বহুত কিলোমিটাৰ দূৰৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যায় আৰু তাৰ পৰা নিবলৈ আহিছো First day Gaye, second day gadike ekhon gari aru ei sarekhon gari ami bortoman morigaon seai NOGAON probesh korilu আমগো আৰু বেছি নাই অলপ আছে ৰাস্তাই আপোনালোকে দেখিছে ৰেডি আৰু অলপ আছে আৰু মেইন যোনটো প্লেচ Finally আমি amsoi গেটত পালোহি আৰু এইখন গেটখনত আমি পুৰা চলে এখন গাড়ী এইখন গেটখন পাইছে আৰু এইটো ৰাস্তা এটা আছে এইটো ৰাস্তা গ'লে মানে নিজৰ একে ওপৰ অংশটো দেখা পায় গ'ম এইটো ৰাস্তা দি গ'লে এইটো ৰাস্তা মেইন নগাঁৱৰ পৰা 55 কিলোমিটাৰ দূৰত এখন আমচৈ এই প্লেচটো অৱস্থিত ইয়াত বিভিন্ন ধৰণে আহি খাদ্য তৃপ্তি কৰে আৰু লগতে পৰিয়ালৰ বিভিন্ন লগত গাড়ী গ'লে আৰু আমি দুটা শেষত আছোঁ আৰু আমি এনেদৰে পালোঁ এই আমাৰ বাছ তাত আছে আৰু এইখন পিছত এখন বাছ আহি আছে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আজি অলপ ভাল লাগিব বিভিন্ন জেগা আছে ঠাই আছে আৰু পিকনিকৰ আমি অৱশ্যে পিকনিকৰ তেনেকুৱা হেৰিতে আহিছোঁ তো চাই থাকক আপোনালোকে এই মজা সুন্দৰ ঠাই এখন মানে সুন্দৰ আৰু ইয়াত আমচৈত দেখিব পৰা গৈছে যে ইয়াত সংৰক্ষিত বনাঞ্চলবিলাক আছে আৰু এই বনাঞ্চলবিলাক সংৰক্ষণ কৰক মানে যাতে বনাঞ্চলবিলাক ধ্বংস নহয় কাৰণ সেই বনাঞ্চলে আমাৰ প্ৰাকৃতিক সৌন্দৰ্যতা বজাই ৰাখে গতিকে বনাঞ্চলে আমাৰ সম্পদ এই সম্পদবোৰ যাতে মানুহে ধ্বংস নকৰে তাৰ বাবে সকলোকে বিশেষ গছ থাকিলেহে মানুহ থাকে চাইডে এই বাছখন আহি আছে যাবলৈ দিওঁ বাছখন যাওক আৰু আমাৰ ঠাই তাত আমি দুজন গৈ আছোঁ ইহঁতক পঠিয়াই দিছোঁ হাতত তো তাতে আমাৰ পিকনিক প্লেচ ঠাই আছে দেখিব পৰা গৈছে যে ইয়াত বিভিন্ন ধৰণৰ মানুহ আহিছে আৰু আমি ঘূৰিম কিন্তু তাৰ আগতে অলপ তালৈ যাওঁ বৰ ৰেচিং কৰি লওঁ ভিডিঅ'টো শেষ নকৰোঁ আৰু ইয়াতে এইবিলাক আমাৰ খাদ্য বস্তুৰ বাবে লাগতিয়াল বাচন বৰ্তনৰ লগতে পানী আছে আৰু এইফালে মাছ আৰু এইফালে পানী গৰম কৰিছে।
ৰাতিপুৱা যিহেতু ঘৰত ভাত খাই অহা নাই তাৰ বাবে ভোকো লাগিছে ফাৰ্ষ্ট ব্ৰেকফাষ্টটোকে খাই লওঁ আৰু এই ব্ৰেকফাষ্ট ছাত্ৰ ছাত্ৰীসকলক দি দেওয়া হৈছে ময়ো খাই লওঁ যিহেতু ভোক লাগিছে ইয়াত নিজৰা আছে গতিকে আমি অলপ নিজৰা দৃশ্যটো উপভোগ কৰি চাওঁ আপোনালোকে চাওক নিজৰ পৰিৱেশটো বহুত কিবা এটা ভাল লাগে এইখন দলং ইয়াত দুখন দলং আছে এখন আছে সিফালে এখন আছে ওপৰ অংশটো চাব বাবে ভাল হ'লে এই সিটো ৰাস্তা দি যে মই কৈছিলোঁ সিটো ৰাস্তাই যোৱা হয় ওপৰ অংশটো দেখাবলৈ হয় আৰু আছে আমি ইফালে যাম দেখা পাম নিজৰ আৰু আমাৰ এইজন কিন্তু হাত ধুই আছে পুৰা ময়ো অলপ মুখখন আখলি দিওঁ পুৰা ঠাণ্ডা সিফালৰ পৰা আহোঁ ইফালে ইয়াত এটা সাৰগৰুৰ মূৰ্তি আছে ফ্ৰেণ্ডছ এই আমচৈত অহাৰ আগতে এইফালে এটা আছে এইটো মানে পৰ্যটকসকলৰ বাবে এটা পিকনিক প্লেচ হয় আৰু এই ৰাস্তাটোৱেদি নিজৰা এটা হেৰি পায় মানে নিজৰা য'ৰ পৰা বৈ আছে তাৰপৰা সেই মূল জেগাডোখৰ দেখা পায় গতিকে সেই জেগাডোখৰ আপুনি চাই লওক